আজি নগাঁৱত আহি পালোঁ। আজি ওলাই আছোঁ ৰাস চাবৰ কাৰণে। আমাৰ নগাঁৱত খুব ধুনীয়া ৰাস হৈ আছে। একদিন হৈ গ'ল ছোৱালীৰ ৰাস আৰু ভাওনা হৈ গ'ল। আজি হৈ আছে ল'ৰা মানুহৰ ৰাস। তো ল'ৰা মানুহৰ ৰাস চাবৰ কাৰণে আজি ওলাইছোঁ আমি 3জন মানুহ। এইটো হ'ল কৌশিক আৰু এজনী হ'ল পপি। পপি হাই দিয়া, কৌশিক হাই দিয়া। আমি তিনিটা গৈ আছোঁ ৰাস চাব গৈ আছোঁ। নগাঁও তেলেগাঁৱত হৈ আছে ৰাস। এতিয়া গৈ আছোঁ আমি, আপোনালোকে চাই থাকক। গোটেই লোকাৰণ্য বহুত মানুহ হৈছে, কমচে কম হাজাৰ মানুহ হৈছে, হাজাৰ মানুহ। সেয়া চব দূৰ দূৰণিলৈকে চকুৰে কেমেৰাই মনিব পৰালৈকে মানুহ চব ফালে মানুহ, বহুত মানুহ হৈছে। গতিকে ৰাসলৈ সোমাই আহোঁতে ৰাস্তাতে লগ পালোঁ আমাৰ গোপীক। এয়া গোপী চাওক আমাৰ ল'ৰাৰ ৰাসৰ। গতিকে আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। লাহে লাহে গোটেই ৰাসখনে মই আপোনালোকক দেখাই থাকিম, চাই থাকক। আমাৰ নামটো কি সুধি লোৱা। জন। এয়া আমাৰ জন দা। গতিকে গম পালে তেখেতৰ নামটো হৈ গ'ল জন। কিমান ধুনীয়া লাগিছে দেখিবলৈ। মজা।
Hãy subscribe